everyone, welcome back to my YouTube channel and welcome back to a new vlog. So আজি আমি আহিছো Maa Manasa mandir ভটাপাৰা যোনটো আছে। সো ঘৰৰ পৰা ওলাওতে একচুয়ালি বহুত বেছি লেট হৈ গ'ল, সো ব্লগটো বনাব নোৱাৰিলো ঘৰৰ পৰা। সো ইয়াতে আহি ইন্ট্ৰোটো বনাইছো। সো আমি আহি পালো, ইমান জাস্ট আহি পাইছোৱে, জাস্ট আহি পাই মই ভিডিওটো ষ্টাৰ্ট কৰিছো। সো এতিয়া মাহঁতে অলপ ধূপ চুপ আনিব গৈছে। কি হ'ল তোৰ? মানে ডিস্টার্ব দিব আহি থাকে। সো আমি যাও এতিয়া মন্দিৰৰ ভিতৰত যাও, তাৰপিছত আপোনালোকক দেখাই আছো। দেৱৰ আজি বিয়া নেকি? Yes. বাহ, পুৰা চাও দূৰত যাও, অলপ দৰা দৰা লাগিছে তোমাক। কইনাটো কৰ? কইনাটো কইনাটো বিচাৰি আছো, পোৱা নাই বৰ্তমান। বিচাৰি আছা? পলালে তোমাৰ কইনা, পলালে। চিন্তা লাগি আছে। আমি এতিয়া মন্দিৰৰ ভিতৰত খৰাই দিবৰ কাৰণে যোগাৰ কৰি আছো, কাৰণ ঘৰৰ পৰা আনা পচিবল নহয়। সো ইয়াতে সবখিনি কৰিছো এণ্ড মই ইয়াতে চাকি ধূপো জ্বলাই ললো। তাৰপিছত আমি গ'লো ভিতৰত। সো আমি পূজা কৰি আহিলো ভিতৰত ভিডিঅ' নবনালো, কাৰণ ভাল নালাগে ন মন্দিৰৰ ভিতৰত কেমেৰা ফোন লৈ যাব কাৰণে। সো এতিয়া তাৰ পৰা ওলাই আহিলো, মাহঁতে প্ৰসাদ যোগাৰ কৰি আছে খাবৰ কাৰণে। তো আমি অকণমান ব্লগ বনাবৰ কাৰণে আৰু চাইড হৈ আহিলো। ফটো উঠো দুখনমান। এতিয়া দুখনমান ফটো উঠি আৰু ইনষ্টাগ্ৰামত আপলোড কৰিম, আপোনালোকে চাই ল'ব। মোৰো আছে ইনষ্টাগ্ৰাম। সো আমি ফটো আৰু ভিডিঅ'জ বনালো। এতিয়া প্ৰসাদ খাব যাওঁ, তাৰপিছত আমি আৰু এটা বেলেগ মন্দিৰতো যাম ন, ছয়গাঁৱৰ চন্দিকা মন্দিৰত যাম চাগে। সো যাওঁ তালে, আপোনালোকক দেখাই দিম। নিজকে উঠাইছে না? নাই নাই নাই। আমি এতিয়া আইচক্ৰীম খাম আৰু বেলেগ মন্দিৰত যাম। আমাৰ লেট হৈ আছিলে কাৰণে আমি জল্দি আহি গ'লো, আৰু তাৰপিছত মই গাড়ীতে প্ৰসাদ খালোঁ। দেন আমি এতিয়া গৈ আছোঁ চন্দিকা মন্দিৰ। দেন আহি পায়ে আমি পূজা কৰিবৰ কাৰণে বস্তুবোৰ কিনিলোঁ দোকান এখনত। তাৰপিছত আমি ভিতৰত গ'লোঁ। দেন ভিতৰত একদম ইমান বেছি ভিৰ আছিলে আজি, চ' ভালকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ, কাৰণ মানুহৰ আগত অলপমান লাজ লাগে ন বনাবৰ কাৰণে। চ' মন্দিৰত গৈ পাই আমি চাকি ধূপ জ্বলালোঁ, বাট ভিতৰত সোমাব নোৱাৰিলোঁ, কাৰণ বহুত বেছিয়ে ভিৰ আছিলে। আপোনালোকে দেখিছে ন লাইন কিমান দীঘল, কাৰণ আমি গুৱাহাটীৰ পৰা গৈছোঁ। চ' ঘৰ যাব লেট হৈ যাব, তাৰ কাৰণে আমি বাহিৰতে জ্বলালোঁ, কাৰণ বাহিৰতে চাকি ধূপ জ্বলাই, বাট মাৰ ওচৰত ভিতৰত যাব নোৱাৰিলোঁ। এণ্ড বাহিৰত গণেশ মন্দিৰ এটা আছিলে, তাতে আমি পূজা কৰিলোঁ। চ' নেক্সট যাতে আকৌ আহিব পাওঁ তাৰে আশা কৰিলোঁ, আৰু মাক দৰ্শন কৰিব যাতে পাওঁ নেক্সট টাইম। দেন ওচৰতে দোকানবোৰ আছিলে, তাত এটা মই বল কিনিলোঁ মোৰ ডগটোৰ কাৰণে। আমি এতিয়া কিবা খাব আহিছোঁ ৰেষ্টুৰেণ্ট এখনতে, পৰাঠা খাই ল'লোঁ। দেন আমি ঘৰ ৰিটাৰ্ণ হৈ গ'লোঁ আৰু। চ' আমি ঘৰ পাই গ'লোঁ, তাত খাই লৈ কেনে আৰু ভিডিঅ' বনাব এনাৰ্জি নাছিলে। চ' ডাইৰেক্ট ঘৰত আহি কেনে ভিডিঅ' বনাইছোঁ। চ' ঘৰ পাই গ'লোঁ, বহুত ভাগৰ লাগিছে। চ' ব্লগটো ইয়াতে এণ্ড কৰোঁ গাইজ, বাই, থেংকছ ফৰ ৱাচিং, বাই বাই।